ব্ৰেকআপ এটা হৃদয় কঁপি যোৱা শব্দ। আচলতে এই ভাল পোৱাত কোনো এজনেই নিবিচাৰে যে মাজত ব্ৰেকআপ হোৱাটো, কিন্তু কি ক'ব, যিজন ব্যক্তিৰ সৈতে আপুনি প্ৰত্যেক দিনে কথা পাতি থাকে, প্ৰত্যেক দিন তেওঁৰ ফোনটোলৈ আশা কৰি থাকে, আৰু সেই মানুহজনলৈ আপুনি অপেক্ষা কৰিবলগীয়া হয় এটা ফোনৰ আশাত, এটা মেছেজৰ আশাত। আপুনি তাইক দেখে যে তাইৰ গোটেই ৰাতি অনলাইন আছে, কিন্তু আপোনাক এটা মেছেজ নকৰে। এনেকৈ প্ৰিয় মানুহবোৰ যেতিয়া অচিনাকি হৈ যায়, আচলতে তেতিয়া সহ্য কৰিবলৈ বহুতেই বেয়া লাগে। যেতিয়াই ইজনে সিজনৰ প্ৰেমত পৰে, তেতিয়াই ইজনে সিজনক আচলতে প্ৰতিশ্ৰুতি দিয়ে যে আমি কেতিয়াও এৰি থৈ নাযাওঁ। কিন্তু মাজত জানো কি হৈ যায়, এজনে আনজনক বেয়া পোৱা হৈ যায়। আচলতে কিয় হয় এনেকুৱা? যদি আপোনাৰ ভালেই লগা নাছিল, আপুনি তেতিয়া আগতে কৈ দিব লাগে যে মোৰ তোমাক ভাল লগা নাই, মই তোমাৰ লগত থাকিব নোৱাৰোঁ। কিন্তু দুদিনমানৰ কাৰণে আহি আপোনাক ভাল পাবলৈ শিকাই, মনটো অলপ ভাল লগাই, অকণমান মৰম দি আচলতে কিয় বাৰু আঁতৰি যাব লাগে? বহুত বেয়া লাগে। আৰু ইজনে সিজনৰ লগত কটোৱা বা ফোন কৰা কথাবোৰ অনবৰতে মনত পৰি থাকে, আৰু সেই স্মৃতিবোৰে প্ৰত্যেকটো দিন জীয়াবলৈ কঠিন হৈ পৰে।